Guys, welcome to my channel. আজি আহিছো বৰশী বাবলৈ মানে ফিশিং we love fishing so আহিছো আৰু এতিয়া মোৰ মামাৰ লিখিৰা হয় সি বৰশী বাই আছে আৰু এইটো ফিশিং ৰডৰ লগত ধুনীয়াকৈ দেখিছেনে গাইছ কি ধুনীয়াকৈ মাৰি আছে এইটো এটা চখ আৰু মাছ পাওঁ নাপাওঁ সেইটোৰ লগত মেটাৰ নকৰে কিন্তু মানে বৰশীটো বাব লাগে ফিচিং কৰি ভাল পাব লাগে যিয়ে ভাল পায় সি বৰশী সেইটো লাজ কৰিব নালাগে আমি লাজ নকৰোঁ এইটো ভাল পাওঁ গতিকে ভাল পোৱা কাৰ্যটো যিয়ে নহওক লাজ কৰি লাভে নাই গতিকে আৰু তেনেকুৱা কথা মানুহে ভাবে আৰু ফিচিং কৰাটো এটা বহুত বেয়া কথা নেকি কিবা নেকি অলপমান মানে সৰু বুলি ভাবে কিন্তু ইমান সৰু নহয় এইটো এটা হেৰি আৰু এটা হেভি গতিকে মইতো ভাল পাওঁ সেইটো কাৰণে পাওঁ সেই আৰু এতিয়া দেখিছেনে খালটো পুখুৰীটো কি ধুনীয়া পুখুৰীটো ইয়াতে মাছ আছে ধুনীয়া ডাঙৰ মাছ আছে ভাল এতিয়া আৰু আহিছোঁ বৰশীটো পাবলৈ ধুনীয়া ঘৰৰ ওচৰতে হয় সেইটো আমাৰ ঘৰটো তেনেকৈ আৰু হাই গাইছ ডিপ্ৰেশ্যন মই সদায় ডিপ্ৰেশ্যনত থাকা এইটো হ'ল মানে বাপা আমাৰ ল'ৰাটো তেনেকৈ আৰু গাইছ ইয়ে মোৰ লগত যাব তো এতিয়া আমাৰ অলপ দেৰিয়ে হ'ল কিন্তু আমি যাই আছোঁ আমাৰ অলপ দেৰি হ'ব আজি আমাৰ মানে ইমান দেৰি হোৱা প্লেনিং নাছিল কিন্তু অলপ দেৰি হৈ গ'ল আৰু এয়া দাদাই বাইক চলাই আছে মোক আৰু এনেই ভিডিঅ'টো বনাই দিলোঁ আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই তো বনাই দিলোঁ চলাই আছে আমাৰ আজি অলপ দেৰি হৈ গ'ল ঠিকেই আছে আৰু এতিয়া অলপ আন্ধাৰ হৈছে কিন্তু আপোনালোকে দেখা পাই আছে কিজানি ভালদৰে এইটোৱে আমাৰ আৰু এই আন্ধাৰ ৰাতি বোলা একো বস্তু নাই আমি এই ৰাতিৰ নিশাচৰ আমি আমাৰ কাৰণে এইটো একোৱে নহয় তো এইটোৱে ক'ম লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ আশাতে আমি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আমি দিনক ৰাতি কৰি দিওঁ এইটো আশা আপোনালোকে নাভাঙিব আৰু এইটো আশা ৰাখিলে আপোনালোকৰ বাবে তো মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই তেওঁ যিমান আছে এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ সেইটোৱে আৰু তো আমি আৰু অলপ আগত যাই কিনে আপোনাক দেখাম যে আৰু আমি কিমান আহি পালোঁ তো ঠিক আছে এতিয়াৰ কাৰণে বাই বাই তো আপোনালোকক যে কৈছিলোঁ আমি গৈ আছোঁ ক'ত গৈ আছিলোঁ সেইটো কোৱা নাছিলোঁ এতিয়া সেই চিক্ৰেট জেগাটোৰ বাবে আমি যাই আছোঁ এই জেগাটো হ'ল মানে আমি ভূতৰ সন্ধানত যাই আছোঁ এতিয়া চাই থাকিব গাইছ ৰাতি হৈছে চাই থাকক আৰু বেছি টাইম নাই অলপ টাইম সেইকাৰণে আমি অলপ কাটি ভিডিঅ'টো কৰাই আছোঁ চাই লওক চুনচান জেগা আছে আগত এখন নে দুখন গাড়ী আছে নহ'লে এইবিলাক বছ এতিয়া যাই আছোঁ সেই ৰাস্তাৰ পৰা যাই আছে আগত আছে অলপ মানে তিনিখনমান চুচানশালী আছে আমি সিফালেদি ৰাতি পাৰ হ'ম আৰু আমাৰ ইচ্ছাটো আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে যি দেখে তাকে আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভুল চুল দেখে আৰু এইটোত আপোনালোকৰ ক্ষমা কৰি দিব আৰু এয়া চাওক এয়া শিয়াল চাওক এয়া শিয়াল গতিকে আপোনালোকে দেখিছে এতিয়া 5 নম্বৰ ভূতটো দেখা পালে মানে শিয়াল দেখা পালেই বাৰু এতিয়া মানুহে ভূত আজিকালি বাৰু তথাপিও এনেকুৱা আমি জেগাত যাই আছোঁ মানে এনেকুৱা জেগাত আমি যাই আছোঁ এনেকুৱা ভূত দেখা পায় সেইটো ৰাস্তাত মই লৈ যাম আমি এতিয়া ভূতৰ সন্ধানত যাই আছোঁ এতিয়া ভূতটো দেখা পাওঁ প্ৰায় ৰাস্তাৰ কাষে ভূত দেখা পাওঁ মানে বুজিছা এনেকুৱা ৰাস্তাত আমি এতিয়া যাম আজি ৰাতি আমাৰ যাত্ৰাটো হ'ল ভূতৰ যাত্ৰা হয়নে নহয় ধুনীয়াকৈ যাই আছোঁ এতিয়া বাৰু ইমান ৰাতি হোৱা নাই কিন্তু আৰু যাই আছোঁ বহুত টাইম লাগিব যাই পাওঁতে সেই ঠাইটোলৈ গতিকে মেইন আমাৰ ফ'কাছটো হ'ব আজি ভূতনো কি বস্তু আপোনালোকক দেখুৱাম বলকচোন বাৰু আমি এতিয়া আধা আহি পাইছোঁ এইখিনি জেগা এতিয়ালৈকে পূৰা পোৱা নাই তো চাই আছে আমি জেগাটো আহি পাইছোঁ ভয় লাগি আছে অলপ কিন্তু আপোনালোকৰ কাৰণে এইখিনিতো আৰু কৰিবই লাগিব এইখিনিতে দেখা পাব দেই ভূতটো এইখিনিতে কিন্তু আছে দেই ভূত আছে দেই এইখিনিত এইফালে ৰাখিছে ওলাব ওলালে দেখা পাব বিচাৰি হে চাই থাকিব দেই গাইছ এইখিনিতে আছে ভয় লাগছে মোৰ ভয় নালাগে ভয় লাগিছে কিবা কৰ এই আগত এইটো কি নাই ভূত ওলাবহে ওলোৱা নাই এইটো চাইড দেখা এইটো চাইডে ওলাব দেই গোটেই চচা নেকি
দাদা এই কাৰ চিনডাল দেখিছা এই কাৰ চিনডাল ষ্টেচনত যাওঁ এইখিনি দেখা দিছে ধুনীয়া এইখিনি দেখিছা না তো আমি এতিয়া আহি পাইছোঁ চাই আছে আপোনালোকে এই ৰাস্তাটো একদম সৰু ৰাস্তা এইটো ৰাস্তাই এয়া দেখা পাই আছে আপোনালোকে চাৰিওফালে জংঘল চাৰিওফালে জংঘল এয়া চাই আছে বৰ চাইডে আন্ধাৰ হৈ আছে একদম পুৰা এয়া চাওক একদম কি ক'ম গাড়ী জোৰত চলাব পৰা নাই ভয় লাগি আছে এতিয়া ভয় লগা নাই বাৰু ভয় লগা নাই কিন্তু কৰ্ণাৰে ভয় লগা নাই মোৰ লাগিছে নহয় নাই তোৰো লগা নাই কিয় এনেকৈ কৈছা নহয় ভয় নকৰিবি বোলা হয় বাৰু দাদা আছে টেনশ্যন নল'ম কিন্তু চাই আছে আপোনালোকে চাৰিও চাইডে আন্ধাৰ অলপ এইটো ঘৰত মাৰি দিছে এইটো এটা আগ চাইডে এটা ঘৰ আছে আপোনালোকে চাই থাকিব পাৰে এইটো এইটো লাইট দি দিছোঁ দুটা লাইট দি এইটো চাওক এইবিলাকত দেখা পাবই সেই লাইটৰ ওচৰত মাৰি দি দিয়ে দেখা পাব লাল চাই এটা ঘৰ চাবি দেই ভাই ভয় লাগছি নেকি তোৰ এই ভয় নকৰিবি বিন্দাছ এইগিলা ধৰ কি আৰু ইটো ৰাস্তাই মেইন ৰাস্তা আৰু এটা আছে ৰাস্তা আগৰ ফালে ধৰ আমাৰ আজি ভূতৰ সন্ধান আজি একদম সন্ধান কৰি আজি দেখা পাইহে আশা হাৰি দেখো ৰিক্সা নহয় হ'ল ৰিক্সা দৌৰো হে কি দৌৰো লাহে লাহে যাম চিষ্টেম নাই এইটো চাই আছে শিয়াল চাওক শিয়াল নহয় এইটো কুকুৰে চিধা বল চিধা এইটো এটা ৰাস্তা আছে এইটো ৰাস্তা মানে এতিয়া কিবা যায় আমি মানে ভাল ৰাস্তা দি যাব পাৰিলোঁ কিন্তু আপোনালোকৰ কাৰণে আমি আৰু এইখিনি আৰু কৰিব বিচাৰিছোঁ আৰু নাই দেখাবই লাগিব আজি ভূত দেখাইহে আশা দিম তাৰমানে নেকি ভূত দেখাইহে আশা হাৰি মাতি এটা দেখালোৱে নে দেখা পালি নে নাই গাইছ দেখা পালে নে নাই আপোনালোকে জনাব এটা দেখালোৱে আৰু একদম ৰিয়েল ভূত দেখাই দিলোঁ এটা তাৰমানে তাতে গাছত ওলমি আছিল বৰ ধুনীয়াকৈ ক'লা ড্ৰেছ পিন্ধি পেলাই আপোনালোকে দেখিছেনে নাই মনে থাকে মোৰ আৰু ভয় লাগিছে কিয়া দৃশ্যটো মনত পৰি এই ভয় কৰিব লগা একো নাই আমি আছোঁ এতিয়া আপোনালোকক আমি ক'ত উঠি আছোঁ পুঞ্জিকস্থলা ওপৰত উঠি আছোঁ মানে মোৰ গাড়ীখনৰ নাম হ'ল পুঞ্জিকস্থলা মানে হনুমানৰ মাকৰ নাম পুঞ্জিকস্থলা আছিল গতিকে মই সেনেকৈ নামটো দিছোঁ এইফালে ভূত ওলাব এইফালে সেইটো চাইডে দেখাই দিম যে মোৰ লাইটৰ আগত দেখাই দিবি হে গাড়ীখন বন্ধ হ'ব খোজে দেখোন গাড়ীখন বন্ধ হ'ব খোজে কি কয় চলো খোজে দেখোন কিবা কি হৈছে এই গাড়ীখন অকণমান বন্ধ হৈছে বন্ধ হ'ল দেখোন গাড়ীখন বন্ধ হৈছে দেই এই দেখা দিছিল চাবি দেই ওলাব চাবি দেই গাড়ীখনো বন্ধ হ'ব খোজে গৈ কি কৰা চলো যোনকে নহওক চলো এই চলে আছোঁ ভাই মই চলি আছোঁ এতিয়া আপোনালোকক মেইন বস্তু দেখাম এই আগফালে চাওক এইখন শ্মশান সেই কি হয় গাড়ীখনৰ ভাই এই শ্মশানৰ আগত এইখন বন্ধ কিবাকে চলো বন্ধ কৰিব খোজা কিবাকে চলো এয়া চাওক এইটো ৰাস্তা দেখিছে এইটো ৰাস্তা দেখা পাব 100% দেখা পাব তো গাড়ী বন্ধ হ'ব খুজিছে কিন্তু মই ভালদৰে ভিডিঅ' কৰিব পৰা নাই মোৰ ভয়ত ফাটি গৈছে একদম চাৰিফাল হৈ গৈছে সেইকাৰণে আৰু ৰ'ব আৰু অলপ টাইম ৰ'ব তো গাইজ আমি আৰু এঠাইলৈ আহিছোঁ এতিয়া চাই আছে আপোনালোকে এতিয়া অকণমান ৰাস্তা পাৰ হোৱাৰ পিছতে মানে শ্মশানশালী পাম তাতে ধুনীয়া ভূত দেখাম বঢ়িয়াকৈ আজি ভূতৰ সন্ধানত আহিছোঁ গাইজ গতিকে ভূত দেখা পাবই লাগিব যেনেকৈ নহওক নেকি আৰম্ভ হ'ব দেই স্কুলখন পাৰ হোৱাৰ লগে লগে ওলাবা ৰ'ব চাবি এইখন স্কুল দেখাই দি আছোঁ ইয়াতে এখন স্কুল আছে এইখন লাইট জ্বলি আছে ৰাস্তাটো দেখিছেনে গাইজ মই লাইটটো বেছি কৰি দিওঁ হে এইখন অ'কে দি লাহে যাওঁ এইখন স্কুলখন এইবিলাক চব মানে হেৰি আছে গাইজ ডাঙৰ পুখুৰী আছে চাইডে আৰু মানে এইটো ৰাস্তা বেলেগ ৰাস্তা দেই এইটো ভুটীয়া ৰাস্তা গাইজ এইবিলাকত কিন্তু ভূত থাকে কিন্তু 100% ইয়াতে আমি এতিয়া বাৰু সন্ধিয়া পৰতে মানে ধৰ 8-9টা বাজিছে ৰাতি 12টা বাজি যদি আহা এইবিলাকত দেখাই দি ভাঙা কপি দেখাই দিছোঁ সেইবিলাক চাওক একদম এইবিলাকত ভূত দেখা পাবই 100%
এই আৰু গাইছ এতিয়া এই ৰাতি যাই আছোঁ আমি এনেকৈ দেখিছেনে গাইছ কেনেকুৱা ৰাস্তা এইফালে দেখাইছোঁ নহয় এইফালে চাই আছে পুৰা এন্ধাৰ হৈ আছে। এইটো ৰাস্তাতে ধুনীয়াকৈ থাকে আৰু এইফালে আছে এয়া চাই আছে আৰু আমি আহিছোঁ আগুৱাই আহিছোঁ। এইখিনি এই ৰিক্সাটা ফুট চাওঁ ৰিক্সা এইটো এই চাবি ৰিক্সা ফুট কেনেকৈ দেখা পায় ৰিক্সা ফুট এইগিলাকত দেখো এইগিলাকত থাকে ফুট চচা নালি যায় গছটো এইগিলা ভাঙাকত দেখাই দিওঁ এয়া ভাঙাগড় ভাঙাকত ৰিক্সা গাইছ এইগিলাকত গোটেই চচা নালি গাইছ ইয়াতে কিন্তু ফুট আছে দেই গেৰাণ্টি 100%। এইফালে দেখাই দিছোঁ এইগিলা চাৰিবি আগত চাৰিবি ধুনীয়াকৈ সেইটো চাইডে প্ৰায় একদম মানে আমিয়ে আছোঁ এতিয়া ইয়াতে। দেখিছানে আপোনালোকে ভাবিব পাৰে কেনেকৈ আছোঁ আমি। অকণমান ৰখাওঁ নেকি কি দেখাই দিছোঁ এইফালে দেখাই দিছোঁ ফুট দেখাই দিব ধুনীয়াকৈ ফুট দেখাই দিয়ে এই খালৰ পাৰৰ ফালে দেখাই দিয়ে একবাৰ সেইটো দেখিছেনে গাইছ ক'লা কি দেখিছেনে গাইছ এইটো দেখিছেনে গাইছ বাঁহৰ তলৰ ফালে চাওঁ এই দেখিছেনে এই চাওঁ মই টচ মাৰি দিছোঁ টচ মাৰি দিম চাবি সেই চাওঁ ৰিক্সা সেই নাৰিকলডালৰ তলত চাওঁ